ল'ৰাই প্ৰায়ে আপত্তি কৰি থাকে তাক অকণমান ৰন্ধা বঢ়া শিকাব লাগে বুলি। কাৰণ কেতিয়াবা যদি ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হয়, সি যাতে নিজে ঘৰুৱাভাৱে কিছু বনাই খাব পাৰে। কথাটো পিছে নোহোৱাও নহয়। সেইকাৰণে আজি মই মোৰ ল'ৰাক শিকালোঁ আলু বিলাহীৰে সৈতে একেবাৰে সাধাৰণভাৱে কম তেল মছলা ব্যৱহাৰ কৰি মাছৰ এখন জোল। ঘৰতে মাছ আনি থোৱা আছিলে, গতিকে মই জোলখিনি বনাবলৈ লৈ ল'লোঁ। 6টামান মজলীয়া আকাৰৰ আলুখিনি মই ভালকৈ ধুই লৈছোঁ আৰু লগত দি দিলোঁ 4টা বিলাহী। বিলাহীখিনি মই মাজেদি দুটুকুৰ কৰি দিলোঁ। ইয়াতে 2 গিলাচমান জোখৰ পানী দি মই প্ৰেছাৰ কুকাৰত মিডিয়াম জুইত 4টামান হুইচেল মাৰিব দিলোঁ। ভাপ যোৱাৰ পিছত এতিয়া মই বিলাহী আৰু আলুখিনি প্ৰেছাৰ কুকাৰৰ পৰা বেলেগে উলিয়াই ল'ম। বাকলিখিনি গুচাই দিলে আলুখিনি বেছি সিজি যায় কাৰণে মই বাকলিৰে সৈতে দিছিলোঁ। এতিয়া সিজি যোৱাৰ পিছত মই বাকলিখিনি গুচাই ল'ম। আলুখিনি বেলেগ কৰি লৈ এতিয়া মই বিলাহীখিনিত ঘুটনি এডালেৰে ভালকৈ ঘুটি দিছোঁ। এনে কৰিলে বিলাহীৰ বাকলিখিনি অতি সহজতে ওলাই যায় আৰু যিখিনি গুটি আছে গুটিখিনি তলত বহি যায়। জোলখিনি ৰান্ধিবলৈ মই এটা কেৰাহীত 2 টেবুল চামুচমান জোখৰ তেল গৰম কৰি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে দি দিলোঁ আধা চাহ চামুচ পাঁচফোৰণ। পাঁচফোৰণখিনি ফুটি অহাৰ পিছতেই ইয়াত দিলোঁ 6-7 ফুটামান জোখৰ নহৰু থেতালি। মই নহৰুখিনি পিচি দিয়া নাই, ইয়াত থেতালিহে ব্যৱহাৰ কৰিছোঁ। নহৰুখিনি অকণমান ভাজি কেঁচা গোন্ধটো যোৱাৰ পিছতে বইল কৰি থোৱা আলুখিনি অকণমান ভাঙি লৈ ইয়াতে মিলাই দিম। মিডিয়াম জুইত আলুখিনি অকণমান ভাজি লৈ ইয়াৰ পিছতে মই ইয়াত দি দিম আধা চাহ চামুচ হালধিখিনি দি মই আকৌ 1 মিনিটমান সময় এইখিনি ভালদৰে ভাজি ল'ম আৰু তাৰপিছত দি দিম ইয়াতে আধা চাহ চামুচমান জোখৰ জলকীয়া গুড়াখিনি দি কম জুইতে মই আলুখিনি অকণমান সময় ভাজি থাকিম। যেতিয়া আলুখিনি কেৰাহীৰ পৰা উঠি আহিব সেই পৰ্যায়তে মই ইয়াত মিলাই দিম বিলাহীৰ ঘুটি থোৱা ৰসখিনি। বিলাহীৰ ৰসখিনি অকণমান কম লাগিছিল কাৰণে মই পিছত ইয়াত আকৌ 1 কাপ জোখৰ গৰম পানী মিলাই দিছিলোঁ। দি দিছোঁ সোৱাদ অনুসৰি 1 চাহ চামুচ জোখৰ নিমখ আৰু নিমখখিনি দিয়ে মই ভালকৈ লৰাই জুইখিনি অকণমান বঢ়াই দিম আৰু মই এই জোলখিনিত এটা উতল আহিব দিম। জোলখিনি উতল অহাৰ পিছতে মই ইয়াতে ফালি থোৱা 2টা কেঁচা জলকীয়া দি দিলোঁ আৰু জোলখিনি অকণমান লৰাই ইয়াতে মই এতিয়া দি দিম ভাজি থোৱা মাছখিনি। মাছখিনি দিয়াৰ পিছতে মই আকৌ জুইখিনি অকণমান কমাই 5 মিনিটৰ কাৰণে ঢাকন বন্ধ কৰি ভালকৈ সিজিব দিম, যাতে জোলখিনি মাছৰ ভিতৰত ভালদৰে সোমাই যায়। ইয়াৰ পিছতে মই অকণমান লৰাই দিছোঁ, মাছখিনি অকণমান লুটিয়াই দিলোঁ যাতে দুয়ো পিঠি ভালকৈ জোলৰ লগত মিলি যায়। তৰকাৰী প্ৰায় হৈয়ে গৈছে। ইয়াতে দি দিছোঁ কাটি থোৱা অকণমান ধনিয়া দিলে আলু বিলাহীৰ জোলকণৰ গোন্ধটো বৰ ধুনীয়া হয় আৰু খায়ো ভাল লাগে। একেবাৰে কম তেল মছলা ব্যৱহাৰ কৰি এনেকৈ ল'ৰাটোক শিকালোঁ আলু বিলাহীৰে মাছৰ জোলকণ বনাবলৈ। এয়া পৰিৱেশন কৰিব লৈছোঁ একেবাৰে কম তেল মছলা ব্যৱহাৰ কৰি আলু বিলাহীৰে বনোৱা মাছৰ জোলকণ। মোৰ কিন্তু এই জোলকণ বৰ প্ৰিয়। আপোনালোকে কোনে কোনে এনেকৈ বনাই খাই ভাল পায় আৰু আপোনালোকে কেনেকৈ বনায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।